স্মৃতি স্বৰূপ হোৱা ওম শান্তি। আজিৰ মুৰলী 4 তাৰিখ 2 মাহ 2023। বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতাৰ পৰা সকলো সম্বন্ধৰ সুখ ল'বলৈ হ'লে আন সকলোৰে পৰা বুদ্ধিৰ পিত আঁতৰাই মামে কম। কেৱল মোক পৰমাত্মাক স্মৰণ কৰা, এয়াই লক্ষ্য। প্ৰশ্ন: তোমালোক সন্তানসকলে এই সময়ত কোনটো ভাল কৰ্ম কৰা, যাৰ বিনিময়ত ধনৱান হৈ যোৱা? উত্তৰ: সকলোতকৈ ভালকৈ ভাল কৰ্ম হ'ল জ্ঞানৰত্ন দান কৰা। এই অবিনাশী জ্ঞানৰূপী সম্পদেৰে স্থানান্তৰিত হৈ 21 জন্মৰ কাৰণে বিনাশী ধন হৈ যায়। ইয়াৰ দ্বাৰা সমৃদ্ধিশালী হৈ যোৱা। যিয়ে যিমান জ্ঞানৰত্ন ধাৰণ কৰি আনক ধাৰণ কৰায়, সিমানে ধনৱান হৈ যায়। অবিনাশী জ্ঞানৰত্ন দান কৰা, এইটোৱেই হৈছে সৰ্বোত্তম সেৱা। ওম শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ 1. প্ৰতিটো চাখত পিতাক স্মৰণ কৰিব লাগে। এটা চাখো ব্যৰ্থত যাব দিব নালাগে। এনেকুৱা কোনো কৰ্ম কৰিব নালাগে যিটো কৰ্ম বিকৰ্ম হৈ যায়। 2. উস্তাদৰ হাতত হাত দি সম্পূৰ্ণ পাৱন হ'ব লাগে। কেতিয়াও ক্ৰোধৰ বশীভূত হৈ মায়াৰ হাতত পৰাজয় হ'ব নালাগে। পালোৱান হ'ব লাগে। বৰদান: সমৰ্থ স্থিতিৰ আসনত বহি ব্যৰ্থ আৰু সমৰ্থ নিৰ্ণয় কৰোঁতা স্মৃতি স্বৰূপ হোৱা। শ্লোগান: অনেক প্ৰকাৰৰ মানসিক ৰোগ দূৰ কৰাৰ সাধন হৈছে শান্তিৰ শক্তি। ওম শান্তি।